নমস্কাৰ আজি সাবস্ক্ৰাইবাৰ এজনে মোক সুধিলে যে স্যাৰ মোৰ প্ৰেগনেন্সি 7 উইকস হৈছে কিন্তু হাৰ্টবিটটো অহা নাই খুব ভয় লাগিছে কি কৰা উচিত জনাবচোন সাধাৰণতে এনেকুৱা কন্ডিশনছ বিলাক যেতিয়া হাৰ্টবিটটো দেখা পোৱা নাযায় হেতুক কয় আৰ্লি প্ৰেগনেন্সি ফেইলিয়ৰ বা কেতিয়াবা এটো মিসক্যাৰেজ বুলিও কোৱা হয় তে ফটককে আমি কনফার্ম কেনেকৈ কৈ দিম যে এটো প্ৰেগনেন্সি বেয়া হৈ গৈছে নষ্ট হৈ গৈছে তাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে আল্ট্ৰাসোনোগ্ৰাফি যেতিয়া কৰে তাত দুটামান বস্তু চাব লগা এটো অবজেক্টিভ ক্ৰাইটেৰিয়া বুলি কোৱা তাত কি চাই সাধাৰণতে মই এটো প্ৰটোকল ফলো কৰো তাত আমি চাব লাগে যে CRL যোনটো ক্ৰাউন ৰাম লেংথ বুলি কয় যোনটো বাচ্চাটো আছে তাৰ ভৰিৰ পৰা মূৰলৈকে যোনটো ডিসটেন্স হয় হেতু চাব লাগে যদি বাচ্চাটোৰ লেংথটো more than 7 মিলিমিটাৰ হয় তাৰ পিছতো যদি হাৰ্টবিটটো দেখা পোৱা নাযায় তেনেহলে হেতু প্ৰেগনেন্সি ফেইলিয়ৰ বুলি ক'ব দুই নম্বৰ সিনাৰিওটো এনেকুৱা হ'ব পাৰে যে বাচ্চাটো দেখা পোৱা নাই কিন্তু যোনটো ঘৰটো আছে তো মিন সেক ডায়ামিটাৰ বুলি কয় যোনটো ঘৰটো আছে তাৰ ডিসটেন্সটো চোৱা হয় এটো যদি more than 25 মিলিমিটাৰ হয় আৰু ভিতৰত বাচ্চাটো দেখা পোৱা নাই তেতিয়াও এটো প্ৰেগনেন্সি ফেইলিয়ৰ বুলি কনফাৰ্ম কৰিব পৰা যায় কেতিয়াবা কিছুমান কনফিউজন হ'ব পাৰে সাইজ বিলাক অলপ ইফাল ইফাল হ'ব পাৰে তেতিয়া সাধাৰণতে মই কি কৰো মই আকৌ এবাৰ ৰিস্ক্যান কৰিবলৈ কওঁ তেখেতক 7 দিন বা 14 দিনৰ পিছত আকৌ এবাৰ আল্ট্ৰাসাউন্ড কৰিবলৈ কওঁ যেতিয়া আমি 7 দিন বা 14 দিনৰ পিছত আল্ট্ৰাসাউন্ড কৰো তাত যদি হাৰ্টবিটটো আমি দেখা নাপাওঁ তেনেহলে এটো প্ৰেগনেন্সি ফেইলিয়ৰ বুলি ধৰা হয় প্ৰশ্নটো আছিল যে 7 সপ্তাহ হৈছে প্ৰেগনেন্সিটো আৰু হাৰ্টবিটটো দেখা পোৱা নাই এতিয়া কি কৰা উচিত মই কওঁ যে আপুনি এসপ্তাহ 10 দিন ৰৈ পিনে আকৌ এবাৰ আল্ট্ৰাসাউন্ড কৰক এই সেকেন্ড আল্ট্ৰাসাউন্ড খনটো যদি আপুনি হাৰ্টবিটটো দেখা নাপায় তেনেহলে প্ৰেগনেন্সিটো আগ নাপায় এটো প্ৰেগনেন্সি ফেইলিয়ৰ বুলি ক'ব লাগে আশা কৰো আপোনাৰ প্ৰশ্নৰ উত্তৰটো আপুনি ভালকে বুজিছে যদি কিবা কনফিউজন আছে আপুনি মোক সুধিব ধন্যবাদ